নমস্কাৰ বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতাদাৰ অৰ্থাৎ বাচ্চাদাৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায় গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মুকুতাদাৰ অৰ্থাৎ বাচ্চাদাৰ প্ৰকৃত নাম হৈছে অশ্বিনী ডেকা অশ্বিনী ডেকাৰ জন্ম হৈছিল 1991 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে বাইহাটাৰ চাৰিআলি বিডিয়াত অশ্বিনী ডেকাৰ দেউতাকৰ নাম হৈছে কেশৱ ডেকা আৰু মাকৰ নাম হৈছে ৰঞ্জিতা ডেকা অশ্বিনী ডেকাৰ হাইট ওয়েটৰ কথা যদি কওঁ অশ্বিনী ডেকাৰ হাইট হৈছে 4 ফুট এপ্ৰভ আৰু ওয়েট হৈছে 42 কেজি এপ্ৰভ অশ্বিনী ডেকাৰ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে অসমীয়া ছবি কোঁৱৰ আৰু অসমীয়া ধাৰাবাহিক ভাড়াঘৰতো অভিনয় কৰিছিল বন্ধুসকল বেহাৰবাৰী আউটপোষ্টত মুকুতাদাৰ অভিনয় চাই কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ